আজি আমি অনুশীলনী 3B ষ্টাৰ্ট কৰিম ক্লাছ 8ৰ তো প্ৰথম যেটো কোৱেশ্চন কৈছে এটা চতুৰ্ভুজৰ কোণ চাৰিটা 70 ডিগ্ৰী 100 ডিগ্ৰী আৰু 110 ডিগ্ৰী আৰু x ডিগ্ৰী হলে x ৰ মান উলিওৱা তো এটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব তো আমি জানো এটা প্ৰপাৰ্টি আছে যে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি হয় 360 ডিগ্ৰী তো তিনটা দিয়া আছে তো x টো আমি সহজতে উলিয়াব পাৰিম তো সেইটো আৰু যিকিটা কোণ দিয়া আছে সেইকিটা লিখি ললো 70 100 ডিগ্ৰী আৰু 110 ডিগ্ৰী তো x ডিগ্ৰী তাৰ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি আমি জানো 360 ডিগ্ৰী বুলি তাৰ পিছত আহিলে আমাৰ 70 ডিগ্ৰী প্লাস 100 ডিগ্ৰী 110 প্লাস x ডিগ্ৰী যেটো গটেকেটা চাৰিটা সমষ্টি আমি উলিয়াব সমষ্টি মানে যোগ কৰা তো ইহতৰ সমষ্টি উলিয়ালো সমানটো কাৰ হ'ব 360 ডিগ্ৰী এটো আমি জানোৱে যে এটা চতুৰ্ভুজৰ কোণ সমষ্টি হয় 360 ডিগ্ৰী তো গটেকেটাকে যদি আমি যোগ কৰা আমাৰ आंसर হ'ব 280 ডিগ্ৰী তো 280 ডিগ্ৰী প্লাস x আৰু ইকুৱেল টু 360 ডিগ্ৰী তো এতিয়া যদি আমি x টো উলিয়াব লাগে 280 টো আমি খুফালে লৈ যাব লাগিব গটিকে 360 ডিগ্ৰী মাইনাস 280 ডিগ্ৰী ইকুৱেল টু 80 ডিগ্ৰী আহিব অৰ্থাৎ আমাৰ x যেটো হ'ব হেতু হ'ব আমাৰ বাবে 80 ডিগ্ৰী তো এতিয়া দুই নম্বৰটো চাও তো প্ৰথমটো ওলালে আমাৰ x টো ওলালে 80 ডিগ্ৰী তো এটা চতুৰ্ভুজৰ আটাইকেইটা কোণ সমান প্ৰতিটো কোণৰ মাপ কিমান চতুৰ্ভুজটো কি হ'ব তো যদি এটো আমি চাও যেতিয়া আমি প্ৰপাৰ্টি বিলাক পঢ়িছিলো তেতিয়া গম পাইছিলো যে এটা চতুৰ্ভুজৰ যদি আটাইকেইটা কোণ সমান হয় আৰু প্ৰতিটো কোণৰ মাপ সমান হয় তেতিয়া হলে হেতুক আয়ত বুলি কোৱা হয় আৰু প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব তো চতুৰ্ভুজটো কি হ'ব তো এটা চতুৰ্ভুজ আটাইকেইটা কোণ সমান হলে আমি চাই লওঁ যেকিটা প্ৰপাৰ্টি দিয়া আছিল আমাৰ কিতাপতে দিয়া আছিল তো প্ৰথম প্ৰপাৰ্টিটো তো এইটো যদি চাও সামন্তৰিক এটাৰ যদি আটাইবোৰ কোণ সমান তাক কোৱা হয় আয়ত বুলি কোৱা হয় হৈছে তো আমাৰ যেটো কোৱেশ্চন কৈছে সেই কোৱেশ্চনটো মতে আমাৰ आंसर হ'ব আয়ত হ'ব প্ৰথম যেটো এটা চতুৰ্ভুজ আটাইকেইটা কোণ যদি সমান হয় তো প্ৰতিটো কোণৰ মাপ কিমান হ'ব কোণ সমান প্ৰতিটো কোণৰ মাপ কিমান চতুৰ্ভুজটো কি হ'ব তো প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী আৰু চতুৰ্ভুজটো কি হ'ব আয়ত হ'ব তাৰ পিছত আহিলে আমাৰ STUV এটা সামন্তৰিক হ'বনে যদি SV = 8 cm UV = 8.8 cm ST = UV = 11 cm হয় তো এটোৰ পৰা যদি আমি চাবলৈ যাও আমি কি জানো এটা সামন্তৰিক তেতিয়াহে হ'ব তাৰ যদি বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় বিপৰীত বাহুবোৰ সমান হয় তো ইয়াত যদি চোৱা SB UV এটো বেলেগ বেলেগ মান দি আছে গতিকে ইহত দুটা কি নহয় সমান নহয় তো সেইভাবে আমি কি ক'ব পাৰিম যে ইহত দুটা কি নহব এই গটে কিটা ভ্যালুৰ পৰা আমি ইহতক সামন্তৰিক বনাব নোৱাৰো কিয় বনাব নোৱাৰো কাৰণ ইহতৰ বিপৰীত বাহুবোৰ সমান নহয় তো B টো যদি চাও আমি তো B টোৰ কাৰণে কি হ'ব S = 50 আৰু V = 60 ডিগ্ৰী তো এটো নহব কাৰণ বিপৰীত কোণবোৰ কি হ'ব লাগে সদায় আমাৰ সমান হ'ব লাগে তো এই B টোৰ যেহেতু বিপৰীত কোণ দুটা সমান নহয় সেই কাৰণে এটো আমাৰ বাবে কি নহব সামন্তৰিক নহয় তাৰ পিছলে C টো তো C টো আমাৰ সামন্তৰিক হ'ব তো কেনেকৈ হ'ব মানে এটা সামন্তৰিকৰ এটা প্ৰপাৰ্টি আছে হেতু মতে যদি এডাল আমি এনেকুৱাকৈ ৰেখা এডাল আকৌ ধৰলো যদি আমাৰ এটোৱে হ'ল ধৰলো এটো হ'ল আমাৰ যদি আমাৰ সামন্তৰিকটো এনেকুৱা হয় ধৰলো এটো সামন্তৰিকে হ'ল তো সামন্তৰিকটো যদি এনেকুৱা হয় আৰু এটো যদি S হয় বা U হয় তো এই দুটা কোণৰ যোগফল সদায় কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে তো এইকিটাক আমি হেৰি কোণ বুলি কওঁ কি কয় খনিহিত কোণ তো এডাল এনেকা ৰেখাৰ যিকিটা মূৰৰ যিকিটা কোণ হয় সেইকিটা খনিহিত কোণ কোৱা হয় তো খনিহিত কোণ দুটাৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব লাগে তো হেতুৰ পৰা যদি আমি চাব যাও তো S + V = 180 ডিগ্ৰী হ'ব তো এটো আমাৰ সামন্তৰিক এটা হ'ব আৰু এটো যেটো মই চিত্ৰ আঁকিছো তো জাস্ট দেখাবৰ কাৰণেহে আঁকিছো তো কোৱেশ্চনটো ইয়াৰ কোনো জড়িত নাই তো এটো হ'ব আমাৰ C টো তো এটো নহয় B টো নহয় আৰু C টো হ'ব তাৰ পিছত আমি 3 নম্বৰটো চাম তো 3 নম্বৰটো চাম এতিয়া তো 3 নম্বৰ কোৱেশ্চনটোত আমাক কৈছে যে এটা চতুৰ্ভুজৰ কৰ্ণদুডাল সমান হলে ই আয়ত নহবও পাৰে তাৰ মানে কোৱেশ্চনটো আৰু এটো কিহৰ সহায়ত দেখাব দিছে চিত্ৰৰ সহায়ত দেখুৱাব দিছে তো প্ৰমাণ কৰিব দিয়া নাই যে চিত্ৰ আঁকি ইহতক বুজাই দিলেই হৈ গ'ল তো আমি জানো যেতিয়া আমি পঢ়িছিলো প্ৰপাৰ্টিবোৰ তো তাত কৈছিলে যে যেতিয়া কৰ্ণদুডাল সমান হয় তো তাৰ যেটো চতুৰ্ভুজ হয় সেই চতুৰ্ভুজটো নিশ্চয় আয়ত হ'ব লাগিব তো ইয়াত কোৱেশ্চনটোত এটোৱে কৈছে যে এটো কোনো বাধ্যতামূলক নহয় যদি কৰ্ণদুডাল সমান হয় তেতিয়াহলে সেই চতুৰ্ভুজটো আয়তেই হ'ব লাগিব তো এনেকুৱা আমি বেলেগ ধৰণৰ গঠনো পাব পাৰো যাৰ কি বুলি কয় কৰ্ণদুডাল সমান হলেও সি আয়ত নহ'ব পাৰে তো গতিকে তাৰ মই চিত্ৰ দুটা দেখাই দিম তো আৰু কৈ দিম তো নিজে লিখি লবা নোট বনাই পেলাই তো এই দুটা চিত্ৰলে মন কৰে যেটো A আৰু B দিয়া আছে তো ইহঁতৰ যদি কৰ্ণদুডালৰে মন কৰা কৰ্ণদুডালে চাৰিটা ঘৰকৈ দিশটো আগুৰি আছে তো
তাৰ মানে কি বুজাইছে কৰ্ণদলৰ দিশ কি হয় 4 একক হয় তো কৰ্ণদলৰ দিশ 4 একক হয় তাৰ মানে দুইডাল কৰ্ণৰ সমান সমান হয় তো বি চিত্ৰটো যদি চোৱা তাতো গম পাব যে কৰ্ণডালে 4টা ঘৰে আৱৰি আছে তাৰ মানে কৰ্ণদলৰ দিশ সমান কিন্তু যদি আমি চিত্ৰকেইটাৰ গঠনটোলৈ চাওঁ তেতিয়া দেখাত কোনোটো আমাৰ আয়তৰ দৰে এটাও নালাগে তো ইয়াৰ পৰা আমি কি গম পালো যে যদিও কৰ্ণদল সমান হয় তেতিয়াহ'লে সিহঁতৰ আয়ত হ'বই যে লাগিব সেইটো কোনো কথা নাই গতিকে যদি আয়ত কৰ্ণদুডাল একেই হয় বা কৰ্ণদুডালৰ দিশ যদি একেই হয় তেতিয়াহ'লেও সেই চিত্ৰটো আয়ত নহয় বেলেগ কিবা চিত্ৰও হ'ব পাৰে তো প্ৰথম চিত্ৰটো যদি চোৱা সেইটো ট্ৰেপেজিয়ামৰ নিচিনা লাগিছে গতিকে কিন্তু ইয়াত কি হৈছে ইয়াৰ যিকেইটা কৰ্ণৰ দিশটো সেইটোতো সমানেই আছে একেই আছে তো কৰ্ণৰ দিশটো একে থাকিলেও তো সি কেতিয়াবা আয়ত নহ'বও পাৰে মেক্সিমাম আয়তে হ'ব কিন্তু কেতিয়াবা আয়ত নহ'বও পাৰে তো যিটো কুৱেশ্যনত কৈছে তো আমি চিত্ৰ দুটাৰ পৰা আমি ক'ব পাৰিছোঁ তো এইখিনি ধুনীয়াকৈ লিখি দিলেই হ'ল তাৰপাছত কুৱেশ্যনটো কৈছে তাৰপিছত বিটো কৈছে যে এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত কটাকটি কৰিলে ই এটা ৰম্বাস নহ'বও পাৰে তো এইটো কাৰণে আমি এটা চিত্ৰ আঁকিব লাগিব তো সেইটো মই দেখাইছোঁ তো আমাক কুৱেশ্যনটোত কৈছে যে এটা চতুৰ্ভুজৰ কৰ্ণডালে সমকোণত কটাকটি কৰিলে ইয়াতে ৰম্বাস নহ'ব পাৰে তাৰ মানে কি কৈছে যে এটা ৰম্বাস হ'বৰ কাৰণে কি হ'ব লাগে তাৰ যিকেইটা কৰ্ণ আছে সেইকেইটা কৰ্ণৰ সমকোণত কটাকটি কৰিব লাগে সমকোণত কটাকটি কৰা মানে কি 90 ডিগ্ৰীত কটাকটি কৰিব লাগে তো ইয়াত যদি চোৱা এইটো এটা বৰ্গ আঁকিছোঁ তো বৰ্গটো যদি চোৱা য'ত কটাকটি কৰিছে তাত 90 ডিগ্ৰী হৈছে জুখিলে 90 ডিগ্ৰীয়ে ওলাব তো এইটোৰ পৰা আমি চিত্ৰটো দেখি কি গম পাইছোঁ যে এইটো এটা বৰ্গ হৈছে কিন্তু একচুৱেলি এইটো এটা ৰম্বাসো হৈছে কিহৰ কাৰণে ৰম্বাস হ'বলৈ হ'লে তাৰ যিকেইটা প্ৰপাৰ্টি আছিলে কি হ'বলৈ গোটেইবোৰ বাহু সমান হ'ব লাগে তো যদি বৰ্গটো চোৱা বৰ্গ এটাৰ গোটেইকেইটা বাহু কি হয় সদায় সমান হয় তো ৰম্বাস এটাও গোটেইকেইটা বাহু সমান হয় আৰু যদি আমি চাওঁ ৰম্বাসৰ যিকেইটা কৰ্ণ আছে সিহঁতেও কি কৰিছে সমকোণত কটাকটি কৰিছে আৰু যদি আমি বৰ্গটোৰ যদি চাওঁ য'ত ক'ত কটাকটি কৰিছে তেতিয়াহ'লে তেতিয়াও গম পাম যে আমি ইহঁতেও 90 ডিগ্ৰীতে কটাকটি কৰিছে তো এইটো কথাৰ পৰা আমি কি ক'ব পাৰোঁ যে যদিহে ৰম্বাস এটাৰ কৰ্ণ দুডালে সমকোণত কটাকটি কৰে কেতিয়াবা সেই ৰম্বাসটোক আমি বৰ্গ বুলিও ক'ব পাৰোঁ কেতিয়া ক'ব পাৰিম যদি সেই ইহঁতৰ কোণকেইটা কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় কাৰণ আমি সবেই জানো বৰ্গ এটাৰ কোণবোৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় কিন্তু ৰম্বাস এটাৰ যে কোণবোৰ 90 ডিগ্ৰী হ'ব লাগিব সেইটো কথা নাই তাত খালি এটাই কথা আছে যে সিহঁতৰ বাহুবোৰ সমান হ'ব লাগে তো আমি বৰ্গটোৰ পৰা আমি দুটা কথা ক'ব পাৰোঁ যদি বাহুকেইটা সমান সমান আৰু কৰ্ণডালে 90 ডিগ্ৰীত কাটিছে সেইবাবে আমি সেইটো ফালৰ পৰা ক'ব পাৰোঁ যে এই চিত্ৰটো এটা ৰম্বাস আৰু যদি আমি কোণৰ ফালৰ পৰা চাওঁ কোণৰ লগতে বাহু ফালৰ পৰা চাওঁ তেতিয়াহ'লে এইটো আমি এটা বৰ্গ বুলিও ক'ব পাৰোঁ তো এইখিনিকে এনেকৈ অলপ বনাই পেলাই বহলাই লিখিলেই হ'ল আৰু একো কৰিব নালাগে